ICC T20 বিশ্বকাপ 2022 ছুপাৰ 12 গ্ৰুপ 2 পইণ্ট টেবুল তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু পাকিস্তান দল ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকা বনাম জিম্বাবুৱেৰ খেলখনত বৰষুণে ধুই পেলোৱাৰ পাছত এই আলোড়নে পাকিস্তান ক্ৰিকেট দলৰ সমস্যা বৃদ্ধি কৰিছে। কাৰণ যদি পাকিস্তান দল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচখনত পৰাস্ত হয় তেন্তে সেয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব পাৰে। আচলতে বৰ্তমানৰ পৰিস্থিতি এনেকুৱা যে যদি ভাৰত, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাই এখনকৈ মেচত জয়ী হয় তেন্তে দক্ষিণ আফ্ৰিকা দলটোৱে জিম্বাবুৱেৰ সৈতে ভাগ কৰিবলগীয়া এটা পইণ্ট গুৰুত্বপূৰ্ণ হ'ব। এইবাবেই দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ মেচখন এতিয়া হ'ব গ্ৰুপ 2ৰ দ্বিতীয়খন বৃহৎ মেচ। এই মেচখনৰ ফলাফলৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব কোনটো দলে ছেমিফাইনেললৈ যাব পাৰিব। যদি পাকিস্তানৰ দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আৰু তাৰ পাছত তিনিওটা দলে ভাৰত, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকা বাকী থকা সকলো মেচতে জয়ী হয় তেন্তে দক্ষিণ আফ্ৰিকাৰ দলটো আউট হ'ব। যদি দক্ষিণ আফ্ৰিকাই পাকিস্তানক পৰাস্ত কৰি বাকী সকলো মেচত জয়লাভ কৰে তেন্তে পাকিস্তানৰ দলটো ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব। যদি পাকিস্তানৰ দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আৰু ভাৰতৰ দলেও দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে তেন্তে দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰা সকলো পথ প্ৰায় বন্ধ হৈ যাব। একে সময়তে ভাৰতীয় দলে সমস্যা বৃদ্ধি কৰিব পাৰে যেতিয়া দলটোৱে দক্ষিণ আফ্ৰিকাৰ বাহিৰে আন যিকোনো দলৰ হাতত ছুপাৰ 12 মেচত পৰাস্ত হয়। গ্ৰুপ 2ত ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, নেদাৰলেণ্ড আৰু জিম্বাবুৱে আছে।